নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপুৰলৈ। বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত নতুনকৈ মুকলি হোৱা এটা চৰকাৰী চাকৰিৰ আপডেট এই ভিডিঅ'টিত লৈ আনিছোঁ, য'ত আপোনালোকৰ বাবে পুনৰ মুকলি কৰিছে নতুনকৈ গাঁওবুঢ়াৰ চাকৰি। যিটো পদৰ কাৰণে আপোনালোকে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে বা কোনো ধৰণৰ আপোনালোকে আবেদনৰ মাচুল দিব নালাগে, মাথো আপোনালোকে পদখিনিৰ কাৰণে আবেদন কৰিলে আপোনালোকে এই চাকৰিটো লাভ কৰিব। আৰু এই চাকৰিটো এটা জিলাভিত্তিক চাকৰি হয়, অৰ্থাৎ এখন জিলাৰ কাৰণে এই গাঁওবুঢ়া পোষ্টখিনি মুকলি হৈছে। গতিকে কোনখন জিলাৰ কাৰণে এই পদখিনি মুকলি হৈছে আৰু আপোনাৰ ডিষ্ট্ৰিক্ট কি হয় আপোনালোকে কমেণ্ট কৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ বয়সটো মেক্সিমাম 65 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। মিনিমাম কিমান হ'ব লাগিব আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। আৰু দৰমহা আপোনালোকে মিনিমাম 18,000 টকাৰ পৰা, যিটো আমাৰ গাঁওবুঢ়াৰ বৰ্তমান দৰমহা, এই দৰমহাটো লাভ কৰিব। গতিকে অসম চৰকাৰৰ ফালৰ পৰা পুনৰ এই গাঁওবুঢ়া চাকৰিটো এটা মুকলি কৰি দিছে। গতিকে সকলোখিনি তথ্য জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওক, কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে এই পদখিনি আহিছে, আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক। গতিকে ভিডিঅ'টো পলম নকৰি বলকচোন আজি এই পদখিনিৰ কথা আপোনালোকৰ আগত আমি ব্যক্ত কৰোঁ। গতিকে ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো ইয়াতে আজি আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল পোনপ্ৰথমতে এই যিখিনি আমাৰ গাঁওবুঢ়াৰ পদ মুকলি হৈছে তাৰ কাৰণে যিখিনি আমাৰ প্ৰাৰ্থীৰ ন্যূনতম অৰ্হতা সেইবিলাক কেনেধৰণৰ হ'ব লাগিব পোনপ্ৰথমে আপুনি জানি লওক। যে প্ৰথমতে আপোনালোকে এজন ভাৰতীয় নাগৰিক হ'ব লাগিব, আৰু যিকেইখন গাঁৱৰ পৰা এই পদখিনি মুকলি হৈছে সেই গাঁৱৰ আপোনালোকে এজন স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে আপোনালোকৰ বয়সৰ সময়সীমাটো কৈছোঁ যে মেক্সিমাম বয়সটো আপোনালোকৰ 65 বছৰ হ'ব লাগিব, তাতকৈ ওপৰ হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰে। কিন্তু মিনিমাম বয়সটো আপোনালোকৰ 30 বছৰ হ'ব লাগিব। ঠিক আছে, 30 বছৰ কম হ'লে আবেদন কৰিব নোৱাৰে, আৰু 65 বছৰ ওপৰ হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰে। আৰু লগতে আপোনালোকে মাত্ৰ HSLC অৰ্থাৎ শিক্ষান্ত হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিলে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰপাছতে আবেদনকাৰী যোন হয় তেওঁৰ কোনো দুটাতকৈ অধিক সন্তান থাকিব নালাগিব। আপোনালোকে মেৰিট হ'লেও এপ্লাই কৰিব পাৰিব, কিন্তু দুটাতকৈ অধিক যদি সন্তান আছে তেতিয়া আপোনালোকে আবেদন কৰিব নোৱাৰে। লগতে আবেদনকাৰী সক্ষম আৰু সুস্থ মস্তিষ্কৰ অধিকাৰী হ'ব লাগিব। আৰ্থিকভাৱে দেউলীয়া আৰু কোনো ধৰণৰ চৰকাৰী লেনদেন ধাৰ নাথাকিব লাগিব। গাঁও প্ৰধানৰ পৰিয়ালৰ প্ৰাৰ্থীক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব, কিন্তু এই ক্ষেত্ৰত মৌজাদাৰ মতামত তেওঁলোকে বিবেচনা কৰা হ'ব বুলি উল্লেখ কৰিছে। চৰকাৰী চাকৰিয়াল হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। যদি আপোনালোকে চৰকাৰী চাকৰিয়াল হয় তেন্তে আপোনালোকে আবেদন কৰিব নোৱাৰে। আৰু আবেদনকাৰীয়ে গাঁও প্ৰধান হিচাপে নিযুক্তি বিচৰা অঞ্চলত আবেদনকাৰী নিজৰ নামত ভূমি বা স্থাৱৰ সম্পত্তি থাকিব লাগিব। আৰু ৰাজনৈতিক দল আপোনালোক থাকিব নালাগিব। আৰু লগতে ৰাইজৰ কামত আপোনালোকৰ নীতি আৰু কাৰ্যসূচী অৰ্থাৎ স্বেচ্ছামূলকভাৱে আপোনালোকৰ সহযোগিতা থাকিব লাগিব। আৰু উচ্চ মৰ্যাদাসম্পন্ন দক্ষ আৰু সমাজৰ সন্মানীয় শ্ৰেণীৰ ব্যক্তি হ'ব লাগিব। এতিয়া এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যিবিলাক ডকুমেণ্ট দৰকাৰ হ'ব সেই ডকুমেণ্টবিলাক হৈছে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লাগিব আপোনালোকৰ। ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লিংক আমাৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে। লগতে আপোনালোকৰ প্ৰমাণসমূহ কিছুমান আপোনালোকৰ ফটো দিব লাগিব, যিবিলাক ফটো হৈছে আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ অৰ্থাৎ SSLC যিখন চাৰ্টিফিকেট এখন দিব লাগিব, বাৰ্থ চাৰ্টিফিকেট দিব লাগিব, বা আপোনালোকে SSLC এডমিটখন দিব লাগিব। আৰু আবেদনকাৰীয়ে আবেদন কৰা গাঁৱৰ লাট নং আৰু গাঁৱৰ নাম শুদ্ধকৈ উল্লেখ কৰিব লাগিব। নিজৰ নামত থকা মাটি পট্টা আপোনালোকে দাখিল কৰিব লাগিব। আৰু সামাজিক কামৰ অভিজ্ঞতাৰ যদি প্ৰমাণপত্ৰ আছে দিব লাগিব। আৰু গাঁও প্ৰধানৰ পৰিয়ালৰ আবেদনকাৰীয়ে মৌজাদাৰ মতামত প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। বোলে গাঁও প্ৰধানৰ কোনোবা পৰিয়াল এজনে আবেদন কৰিছে তেতিয়া আপোনালোকে মৌজাদাৰ মতামতৰ প্ৰমাণপত্ৰখন দাখিল কৰিব লাগিব। বাগজাই ঋণমুক্ত প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। লগতে ৰিচেণ্টলি 2 কপিকৈ পাছপ'ৰ্ট চাইজ ফটো দিব লাগিব। আৰু আপোনাৰ দুটাতকৈ বেছি সন্তান নাই যে যিখন ফৰ্ম আছে এনেক্সা ফৰ্মখন, সেই ফৰ্মখন আপোনালোকে পূৰাব লাগিব। এতিয়া মেইন কথাটো হ'ল এই পোষ্টখিনি আমাৰ মুকলি হৈছে ক'ৰ পৰা বা কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে মুকলি হৈছে। বহুতে হয়তো ভাবি আছে বৰ্তমানলৈকে যে ভিডিঅ'টো ইমান দেৰি চালোঁ কোৱা নাই। এই পোষ্টখিনি আপোনালোকৰ আহিছে নগাঁও ডিষ্ট্ৰিক্টৰ যিসকল কেণ্ডিডেট অৰ্থাৎ যিসকলে অডিয়েঞ্চে মোৰ ভিডিঅ'টো চাই আছে নগাঁও ডিষ্ট্ৰিক্টৰ, তেওঁলোকৰ কাৰণে এই পোষ্টখিনি মুকলি কৰিছে। আপোনালোকে এডভাৰ্টাইজমেণ্টটো চাব, কোনখন গাঁৱৰ পৰা আপোনালোকক কোনখন মৌজা কোনখন ৰাজচক্ৰৰ ফালৰ পৰা কিমানটা পোষ্ট মুকলি কৰিছে। ইয়াতে সম্পূৰ্ণ গাঁৱৰ নামবিলাক আছে, কোনখন গাঁৱত কিমান। ৰহা ফালৰ পৰা মুকলি কৰিছে, এনেদৰে কামপুৰ ফালৰ মুকলি কৰিছে, চামগুৰি সদৰ এইবিলাক হৈছে আপোনালোকৰ ৰাজচক্ৰ যিটো হয় তাৰ ফালৰ পৰা গাঁওবিলাকৰ নাম আপোনালোকে এইফালে দিয়া আছে। কোনখন গাঁৱত কেইটা আপোনালোকৰ পোষ্ট মুকলি কৰিছে আপোনালোকে চাই ল'ব। আৰু তাৰ অনুযায়ী আপোনালোকে নিজৰ ডকুমেণ্টবিলাক ৰেডি কৰক। ৰেডি কৰি পিনে লাষ্ট আপোনালোকৰ ডেট থাকিব
30 ডিচেম্বৰ ঠিক আছে 30 ডিচেম্বৰৰ আগত গৈ পিনে আপোনালোকে ইয়াৰ যিটো কমিশ্যনাৰ অফিচ আছে আপোনালোকৰ নগাঁও কমিশ্যনাৰ অফিচ তাত গৈ জমা কৰকে টোটেল আপোনালোকৰ 68টা পোষ্ট মুকলি হৈছে নগাঁও ডিষ্ট্ৰিক্টত টোটেল 68টা পোষ্ট গাঁও ৱাইজ আপোনালোকৰ বেলেগ বেলেগ হয়তো পোষ্ট মুকলি হৈছে ক'ৰবাত 1টা 2টা 5টা 6টা 7টা 8টালৈকে মুকলি হৈছে আপোনালোকে 30 ডিচেম্বৰৰ আগত গৈ আপোনালোকে আপোনালোকৰ নগাঁও যিটো কমিশ্যনাৰ অফিচ আছে তাত গৈ আপোনালোকে নিজৰ ডকুমেণ্টবিলাক জমা কৰক আৰু ইয়াৰ পাছত আপোনালোকৰ বাবে হয়তো মেছেজ বা আপোনালোকৰ ফোন যোগে আপোনালোকক ইমেইল কৰিব পাৰে যে আপোনালোকে পোষ্টটোৰ কাৰণে ভালদৰে ৰূপায়ণ হৈছে তাৰ লগতে আপোনালোকে যদি আপোনালোকে ভুৱা দাখিল দিয়ে তেতিয়া আপোনালোকৰ প্ৰাৰ্থীটো নাকচ কৰিব গতিকে সেইটো মন কৰিব যাতে আপোনালোকে ভুৱা ডকুমেণ্ট কোনো ধৰণৰ তাত জমা নিদিয়ে গতিকে বন্ধু বান্ধৱীসকল যদি আপোনালোকে নগাঁও ফালৰ পৰা চাই আছিলে তেন্তে আপোনালোকে আজি কমেণ্ট কৰক যে আপোনালোকে নগাঁৱৰ কেণ্ডিডেট হয় আৰু যিসকলে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তেওঁলোকৰ ডিষ্ট্ৰিক্টৰো হয়তো আমাৰ হাতত ভিডিঅ' বা আমাৰ হাতত এডভাৰটাইজমেণ্ট আছে আপোনালোকে ডিষ্ট্ৰিক্টখনৰ নাম আপোনালোকে কমেণ্ট কৰি দিয়ক যে আপুনি আমুক ডিষ্ট্ৰিক্টৰ পৰা চাই আছোঁ আমি সেই অনুযায়ী আপোনালোকৰ ডিষ্ট্ৰিক্টৰ আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ চাকৰি খবৰবিলাক আপোনালোকক আমি ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত নগাঁও ফালৰ পৰা মুকলি হোৱা টোটেল 68টা গাঁওবুঢ়াৰ ভেকেঞ্চি কথা আপোনালোকক জনাবলৈ ট্ৰাই কৰিলোঁ যদি ভিডিঅ' চাই ভাল পায় লাইক কৰিব লগতে আপোনালোকৰ নগাঁও ডিষ্ট্ৰিক্টৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব তাৰ উপৰি যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখি ঘণ্টা বেলটো বজাব আৰু অনাগত দিনবিলাকত এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আপোনালোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম